গাৰুৱা মাছ কয়। এই গাৰুৱা মাছটো মই এতিয়া হালকা কৰি আগত ধুই ল'ম। পানী দি ভাল কৰি মই ধুই আছোঁ ধুনীয়াকৈ। পানীৰ পৰা মই উঠাই লৈ আছোঁ মাছটো। অকণ হালধি ল'ম এতিয়া। হালধি দি মাছটো ভাল কৰি খানি লৈ আছোঁ। ইয়াতে মই অকণ নিমখ দি ল'লোঁ, দি মাখি ল'লোঁ ভাল কৰি হালধি দি। আজি আসসালামু আলাইকুম। আজি মই নতুন এটা ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ আগত। আপোনালোকে ভালদৰে চাব। এই মাছখিনি মই তেলত হালকাকৈ ভাজি ল'ম, পিছত আপোনালোকক মই চব্জি বনাই দেখাই আছোঁ। তাৱাত তেলটো দি আছোঁ। তেলটো গৰম হৈয়ে আহিছে। এতিয়া মাছটো মই হালকা কৰি ভাজি ল'ম। কেৰাহীটো গৰম হৈ গ'ল, মই তেল ঢালি আছোঁ। এতিয়া মই তেলটো গৰম হ'ল, এতিয়া মই তেলটো গৰম হ'ল, এতিয়া মই পিঁয়াজটো দি আছোঁ। পিঁয়াজটো ৰঙা কৰি ল'ম। এতিয়া পিঁয়াজটো হৈ গ'ল মোৰ, ৰঙা হৈ গ'ল পিঁয়াজটো। এতিয়া মই ইয়াতে বিলাহী দিম। বিলাহীটো সৰু সৰু কৰি কাটি লৈছোঁ। এতিয়া মই জলকীয়া 1 চামুচ দি আছোঁ। অলপমান বেছি দিলোঁ, আপোনালোকে কম দিলে কমেই দিব পাৰিব। এইটো ধনিয়া গুড়া অকণটো দিলোঁ। এইটো জিৰা গুড়া অকণটো দিলোঁ। এইটো হালধি অকণটো দিলোঁ। এতিয়া মই এইটো লাৰি ল'ম ভাল কৰি। নিমখ ইমানখিনি দিলোঁ। পানীটো ঢালি আছোঁ মছলাটো ভাজিবৰ কাৰণে। এইখিনি পানী শুকাই গ'লে মছলাটো ভাজা হৈ যাব। মছলাটো যিমান ভাজিব আপোনালোকে চব্জিটো ইমান টেষ্ট আহিব। আপোনালোকে চাব পাৰিব এতিয়া মছলাটো মই বহুত ধুনীয়া কৰি ভাজি ল'লোঁ। এতিয়া মই এইটো চব্জিটো দি দিম। ইমানখিনি দিলেই হৈ যাব, তাতকৈ বেছি নালাগে। এতিয়া মই চব্জিটো ঢাকনাটো খুলি চাম। এয়া চাব পাৰে কেনেকুৱা হৈছে চব্জিটো। আপোনালোকে ভালদৰে চাব চব্জিটো কেনেকুৱা হৈছে। মই এতিয়া হৈ গ'ল মোৰ চব্জি। মই গেছটো অফ কৰি আছোঁ। এতিয়া মই ইয়াতে কেইটামান কেঁচা জলকীয়া ছটিয়াই দিলোঁ। ইয়াতে মই ধনিয়া পাত কেইটামান ছটিয়াই দিলোঁ। আসসালামু আলাইকুম। মই চব্জিটো বনালোঁ, আপোনালোকে চাব। মোক চব্জিটো ভাল লাগিলে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। মোৰ চেনেলটোৰ নাম হ'ল চুইট ৰেচিপি।
আপোনালোকে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।